মঙ্গলবাৰে পাকিস্তানৰ ৰাজনৈতিক দল পাকিস্তান তেহৰিক-ই-ইনছাফে এক বিবৃতিত প্ৰকাশ কৰিছে যে পাকিস্তানৰ প্ৰাক্তন নেতা ইমৰান খানক ৰাষ্ট্ৰীয় গোপনীয়তা ফাদিল কৰাৰ অপৰাধত 10 বছৰৰ কাৰাদণ্ড বিহা হৈছে। মঙ্গলবাৰে ৰাৱালপিণ্ডৰ আদিয়ালা জেলত অফিচিয়েল ছিক্ৰেটছ এক্টৰ অধীনত স্থাপিত আদালতত শুনানি অনুষ্ঠিত হয়, য'ত খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বি ইতিমধ্যে দুৰ্নীতিৰ দোষী সাব্যস্ত কৰি কাৰাগাৰত বন্দী হৈ আছে। পিটিআইয়ে কয় যে চাইফাৰ গোচৰত সংবাদ মাধ্যম বা জনসাধাৰণৰ কোনো সুবিধা নোহোৱাকৈ এটা নকল গোচৰত 10 বছৰৰ বাবে শাস্তি দিয়া হৈছে। লগতে কয় যে তেওঁলোকৰ আইনী দলটোৱে উচ্চ আদালতত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব, কাৰণ তেওঁলোকে শাস্তি স্থগিত ৰখাৰ আশা কৰিছে। খানে সন্মুখীন হোৱা ধাৰাবাহিক আইনী যুঁজৰ শেহতীয়া এই শাস্তি আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বে এই শাস্তি প্ৰদান কৰা হৈছে, যিটো ভোটত বহিষ্কৃত প্ৰাক্তন নেতাগৰাকীয়ে পূৰ্বৰ দোষী সাব্যস্ত হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। জনপ্ৰিয়ভাৱে চাইফাৰ গোচৰ বুলি জনাজাত গোচৰটোত মঙ্গলবাৰে শাস্তি প্ৰদান কৰা হৈছে। 2022 চনৰ মাৰ্চ মাহত পাকিস্তানী কূটনীতিবিদে লিখা এনক্ৰিপ্ট আৰু কূটনৈতিক কেবল ফাদিল কৰাৰ অভিযোগ খানে আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াৰ সৈতে হোৱা বৈঠকৰ ভিত্তিত। খানে দাবী কৰিছে যে এই নথিখনে প্ৰমাণ কৰিছে যে 2022 চনত সংসদীয় অনাস্থা প্ৰস্তাৱত তেওঁক পদচ্যুত কৰাটো তেওঁক ক্ষমতাৰ পৰা আঁতৰোৱাৰ ষড়যন্ত্ৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল যে পাকিস্তানী বিষয়াসকলে দেশখনৰ শক্তিশালী সামৰিক বাহিনী আৰু আমেৰিকাৰ সৈতে ষড়যন্ত্ৰ কৰি তেওঁক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰিছিল। সকলো পক্ষই খানৰ অভিযোগ অস্বীকাৰ কৰে। ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ পিছৰ সপ্তাহকেইটাত খানে দেশজুৰি অনুষ্ঠিত হোৱা ৰেলীত লাখ লাখ লোকক আকৰ্ষণ কৰিছিল, যিবোৰ দেশৰ অস্থিৰ ৰাজনৈতিক দৃশ্যপটত এটা ফিক্সাৰ হৈ পৰিছিল। তেওঁৰ সমৰ্থকসকলে তেওঁৰ পক্ষত ৰাজপথত ভিৰ কৰিছিল। তেতিয়াৰ পৰাই ক্ৰিকেটাৰ আইকনলৈ পৰিণত হোৱা ৰাজনীতিবিদগৰাকীয়ে আইনী সমস্যাৰ লিটানিৰ সন্মুখীন হৈছে আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে। দুৰ্নীতিৰ দোষী সাব্যস্ত হৈ 3 বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰি আগষ্ট মাহৰ পৰাই কাৰাগাৰত আছে খান। আগন্তুক ভোটত থিয় দিব নোৱাৰিলেও তেওঁৰ ব্যাপক জনপ্ৰিয়তাৰ বাবে তেওঁ এক ডাঙৰ ৰাজনৈতিক শক্তি হৈয়ে আছে। খানে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কয়, যিটো অভিযোগ কৰ্তৃপক্ষই অস্বীকাৰ কৰে।